ৰাবাং অঞ্চলত আজি আমাৰ UPPL ভাৰতীয় জনতা পাৰ্টি আৰু GSPৰ মিত্ৰ দলৰ প্ৰাৰ্থী মণ্টু বৰৰ হৈ আজি এখন নিৰ্বাচনী সভা হৈছে, য'ত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত আছে, মই উপস্থিত আছোঁ। এক সুন্দৰ পৰিৱেশ, সকলো ৰাইজ হিলদল ভাঙি ওলাই আহিছে আৰু ইয়াৰ পৰা প্ৰতীয়মান হৈছে যে মণ্টু বড়ো ডাঙৰীয়া এই ককলাবাৰী সমষ্টিত বিপুল ভোটত বিজয়ী হ'ব। ইয়াৰ লগত কোনো প্ৰতিদ্বন্দ্বীয়ে নাই, ক'তো আমি প্ৰতিদ্বন্দ্বী দেখা নাই। গতিকে মণ্টু বড়ো ডাঙৰীয়াই বিপুল ভোটত বিজয়ী হ'ব আৰু এই বিজয়ে প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই BTR অঞ্চলৰ উন্নয়ন আৰু তীব্ৰতৰ হ'ব, আমি তাকে আশা ৰাখিছোঁ। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বা এই কথাটো মুখ্যমন্ত্ৰীৰ আয়ত্তৰ ভিতৰৰ কথা, গতিকে এই কথাখিনি মই বিশেষকৈ কোৱাটো সম্ভৱ নহয়। গতিকে এইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব। মইতো এই বিষয়ত একো ক'ব নোৱাৰিম।